মানে এইটো হৈছে মালটো ইয়াতে এড্ৰেছ লেখা আছে ইয়াতে কিবা কিবি লেখা আছে মোৰ এড্ৰেছটো স্কেনাৰ ইয়াতে আছে মালটো মোৰ এইটো মই অলৰেডি মালটো খুলিছোঁ কাৰণ ইয়াতে কি ইয়াতে ধৰিব নোৱাৰি Hey guys, welcome back to my YouTube channel guys. মই এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম guys. ফাইনেলি মোৰ মালটো আজি আহি গ'ল মানে ফ্লিপকাৰ্টৰ পৰা মাল এটা অৰ্ডাৰ দিছিলোঁ ফাইনেলি আজি মালটো আজি আহি গ'ল বানপানীৰ কাৰণে আহিব পৰা নাছিল guys আজি হৈছে ঈদ বজাৰ গতিকে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈ ভালে আজি ঈদটো ভালে ভালে যাওক আৰু ভালে যাওক আৰু guys চাওক আজি বৰষুণ দিয়ে আছে অলপ বৰষুণ মানে দিয়ে আছে গতিকে দেৰি লগত ভিডিঅ'টো আৰম্ভ কৰোঁ কি বস্তু কি মাল চাবলৈ ভিডিঅ'টো সকলোৱে চাই থাকক আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা হ'ল এতিয়া ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' পাই থাকিব আৰু বেল বটনটো টিপি দিব কল কৰি ৰাখিব গাইছ মাল মানে এইটো হৈছে মালটো ইয়াতে এড্ৰেছ লেখা আছে ইয়াতে কিবা কিবি লেখা আছে মোৰ এড্ৰেছটো স্কেনাৰ ইয়াতে আছে মালটো মোৰ এইটো মই অলৰেডি মালটো খুলিছোঁ কাৰণ ইয়াতে কি ইয়াতে ধৰিব নোৱাৰি তাড়াতাড়ি একদম আৰু বস্তুটো অহাৰ কাৰণে মই একদম এক্সাইটেড হৈ আছিলোঁ চাবৰ কাৰণে কি আহে কেনে আহে মই খুলিছোঁ সেইকাৰণে মই অলৰেডি খুলিছোঁ যাব পাৰে আপোনালোকে এটা প্লাষ্টিক কাভাৰ আছে এইটো কিহৰ কাৰণে বা দিয়ে বৰষুণত নিভিজাৰ কাৰণে দিয়ে কিজানি আছে মালটো আপোনালোকক দেখি আছোঁ মালটো ওপৰৰ বাকালটো খুলিলোঁ গাছ এইটো হৈছে মালটো এইটো কাভাৰ এইটো হৈছে মালটো কি পাল আপোনালোকে গমে পাইছে কিজানি হৈছে আপোনালোকে দেখি আছোঁ মই আহি গ'ল এই অলপ সেইটোৱে হৈছে চাব পাৰে আপোনালোকে চাওক এইটো কাভাৰ কিমান যি ড্ৰেছ দিয়ে এইটো হৈছে গেঞ্জি আপোনালোকক একবাৰ পিন্ধি কিনে দেখাই দিয়ক গাইছ এইটো একেবাৰে সৰু টিকুটি নাংমান ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব